গছবোৰ ইমান দেৰি কৰিছে সেই পৰা আহিব নহয় বা 1 ঘণ্টা ৰখিলোঁ মই আধা হাগা কৰি আহিছোঁ মই বা তাৰ কাৰণে ইমান দেৰি কৰে বাপ্পা কিবা বেলতে থাকে ঘৰখনত দেৰি হৈছে ন নাই ক'ত দেৰি হ'ল হয় নাছিলে আৰু অলপ দেৰিকৈ আহিব লাগিছিল বাইদেউ মই গম পাইছোঁ দেৰি হৈছে তোমাৰ খঙো উঠিছে নাই খং উঠা নাই নামচি খং বাইদেউ একো নহয় দিয়া অলপ মানে মেকআপটো কৰোঁতে অলপ এইখিনি প্ৰব্লেম হয় আৰু মেকআপ কম গোটেই মেকআপ আধা হাগা কৰি আহিছোঁ গম পা তই একো নহয় দিয়া মোৰ কাৰণে এদিন এটা হাগা কৰিলেও একো নহয় আধা হাগা কৰিব বুজি আছোঁ যে হাগা মই যে 4 দিন হাগাই নাই হাগানো তলত কোনি যায় এনেকৈ বহ বহ কিয় এনেকৈ কয় বোলে হাগা নাই বা ইয়াতে বহো ন বহ ব'লা এনে খাচৰা মোক আজি কিন্তু ম'ম' খুৱাব নেকি ম'ম' হ'ব কি আৰু কি হ'বা কুকিজ বিস্কুটো খাব পাৰিবা বিস্কুট হ'বা ব'লা ব'লা ঘৰ পৰা ওলাই আনিছিলি চি লাগিলে নে বিৰাট টান লাগছে এই মাত্ৰ ঘৰ পৰা ওলাইছি চি লাগিলে আহোঁতে আহিবি দেৰি কৰি এতিয়া কৰি চি লাগছি যা থাকিম যা ক'ত যাম এই চান্সতে মই আগত বুঢ়াও আছে এই চান্স পাইছোঁ মই বঢ়িয়াকৈ মই ইয়াৰ পৰাই নোহোৱা হৈ যাওঁ বাপৰে বাপ সেই আগত অসৎ বুঢ়াডাল আছে নহয় কিবাকৈ গাজৰি উঠিছোঁ দে নহ'লে বাপৰে বাপ সি মোক মাথাটো বেয়া কৰি দিব লাগিব একদিন যি অৱস্থা কৰিছে মোৰ বাপ্পা গছমূৰাই মা এইটো গম নাপালোঁ একাজি দিলে আজি মই কিবাকৈ মুঠা লগা বাদ্ধি কৰি আহিছোঁ মই একে গাজৰিটো উঠি লৈছোঁ কিবা কি কৰে আজি মই বাছটো দি কিবাকৈ বাপৰে বাপ কৃষ্ণপুৰ নাম নমাৰবা বাপৰে বাপ একবাৰ উঠোঁতে নাম নমৰবে সি মৰক দি तूने क्या किया बेलिया ये तूने क्या कहा বাবা ককাই মোক কৰিব আহিছে পাছা তই সদ দিলে এবাৰ আহিছো ভৰি দিলে সদ দিলে ক'ত ভৰি দিলি না পুখুৰী এটা আছে তাতে মই ভৰি দি আহিলো এখন কি এখন কি গাড়ী এখন গাড়ী ন গাড়ীয়ে আচ্ছা তই কাক ৰখি আছা তে নাই লগৰ এটা ৰখি আছো এনে আৰু ওলাই আহিছো নেকি চুচু কৰিব গেছি মুচু চুচু কৰিব গেছি চুচু চুচু তই তোৰ কি কয় ঘৰত কোন কোন আছে ঘৰত আছে মা আছে দেউতা আছে ভাইটি আছে আমি কেইটাই আৰু দৈতেৰে ভাত খাই নে বাচা দেউতা ভাত খাই কি হ'ব ভাতে খাই ভাত খাই কি কৰিব দিছে এইগিলে বা মাথা এটা বেয়া কৰি দিব কিবা আকৌ নাই কোৱা এনে আৰু ভাল লাগিছে জাগাখিনি তাকে কৈছো বাপা তোৰ অস্থি কি মই কি জানো মোৰ অস্থি কি মই কেনেকৈ গম পাম অস্থি কি ঘৰৰ মানুহ গম পাব অস্থি কি কিবা আৰু অস্থি মই জানিব দৰকাৰ নাই মানে অস্থি মানুহটো চলি আছো তো জেৰে গা পাৰিলি ভাতকেইটা খাই বোলে অস্থিৰ লগত কি কথা আছে এখন কি বুলি কৈছিলা এখন গাড়ী 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 দি গাড়ী শাৰী শাৰী গাড়ী এই বুঢ়া কলা নে কি এডাল মাথাটা বেয়া কৰি দিবি আহিছি এনে কি ধুনীয়া ৰুমাল দি মুদ হৈ আছিল এই বুঢ়া এডালক লগ পাই পেলাই মোৰ মাথাটা বেয়া হৈ গ'লে চাই হৈ গেল এই বুঢ়া কি চাই হৈ গেল চাইতে নচলাবি জুই লাগি যাব না
বাপা কি হৈছি আকৌ নাই হ'ব লাগে আকৌ হম নাই তই নাই শুনি নাপায় কি কৰি আছিল ইমান টাইম মই কিবা ভাবি আছিলো হাগি আছিলি এই নাহাগে ভাবি আছিলো হাগি হইতে না হাগবি হাগলি বেয়া হব না এইগিলা ৰাজহুৱা জাগা কিয় আছে কি হৈছে খুৰে টেবুল নাই নে ক'ত খুৰে পাবি কেনে কৰিছে আকৌ নাই মই মৰম কৰো এইফালে মৰম কৰো কোনফালে যাম এইফালে এইফালে কি কি কিবা কৈছিলি কি কৈছিলি দে কওঁ আৰু বঢ়িয়াকৈ সুধিম দে মোক কি কয় তুমি এতিয়া কাক ৰখি আছ এতিয়া মই এই লগৰ চলি এটা চুচু কৰিব আহিছে তাকে ৰখি আছো চুচু দে পিছে আৰু মানুহটো দেখো অলপমান কিবা ভালকে থকা নাই কাকবাৰ কান্দা কাকবাৰ হাঁহা সেনে নকৰিবি বুঢ়া মানুহ মই পাগলা আছো আমি আজি আছো কালি নাথো মাৰ মোক পাগলা আছো মই এই নাপায় এনে কৰিবি সঁচা মই পাগলা আছো তই বুঢ়া খুৰীয়া মই খুৰীয়া নহয় মোৰ বয়স হৈছে মোক বুঢ়া বুলি কবি খুৰীয়া বুলি কিয় ক বাবা কেনে কৈছে কেনে কৈছে কেলা কৈছিলি এনে পাহৰিলো নহয় কালি কিবা কৈছিলি নে ককাই কবা হোৱাই নাই মোৰ হয় নাই হোৱা নাই নাই বাপা কথা বহুখিনিয়ে পাতিলো পাতিলো দে ভাল কথা পাতি ভালেই লাগিল মোৰ এটা কথা আছে কি বাপা মোৰ গাটো বৰ বেয়া জ্বৰ উঠাৰ দৰে লাগছে মৰি যা পেৰাচিটামল খাব লাগব ভাল সিতে ভাল পাবি কি তামোল পেৰাচিটামল তামোল আমাৰ ঘৰত আছে ৰ বহুত তামোল আছে বেয়া কৰিলে মই মাতো বহ 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 গাড়ীত বহ গাড়ীত বহ ৰবা এই ক'ত বহি ভাইছা পিছত বহ পিছত বহ হয় নেকি মই এইগিলা কি পাৱা নাই নে কিমান উঠবা লাগব বহ বহ এতিয়া বহ এটা লগ থাকি আছি এই মৰণ নহয় তুমি এইবাৰ লগ পাবা দি তাক বহা বহা কি কিবা কৈছা নেকি নাই কোৱা একো কোৱা নাই বহি থাক কি হ'ল বলো বলো পাইছে এডাল বুঢ়িয়া মইহে জানো কেনি অসভ্য হাৰামজাদা বুঢ়িয়া তাক মই থৈছো না তাতে বাপৰে বাপ কেনি জ্বালা দিবা পাই লাষ্টত বুঢ়িয়া তাৰ লগতে গেল ভালেই পাইছো এতিয়া মোৰ পাই যাওঁ বঢ়িয়া